ঠিক আছে ন তাৰপিছত মই চাউথন যাইছোঁ আৰু যাই আছোঁ আজি পূৰা কাপোৰ পিন্ধি পূৰা ৰেডি শংকৰদেৱ ভিকুনা কথা আছে যাই আছোঁ যাই কিনে পূৰা ভাল কৰি লগ পাম আপোনালোকক আজি ভিডিঅ'টো ধামাকাদাৰ হ'বলৈ গৈছে আৰু আজি হ'ল 4 তাৰিখ আৰু কালি হ'ল 5 তাৰিখ 4 তাৰিখ আজি আছে পূৰা বিকি কলিতা পূৰা বিকিদাক পূৰা জানিবলৈ বিকিদাক জানিব খুজিম আৰু কালি আছে জুবলি আমি কালিও যাম যাই কিনে পূৰা ভাল কৰি দেখুৱাই দিম আৰু এই ভিডিঅ'টো ধামাকা হ'বলৈ গৈছে পূৰা ভিডিঅ'টো শেষলৈকে চাওক স্কিপ নকৰাকৈ ফাইনেলি বাছ আছে এইফালে চাওক খান গেট আছে পূৰা আমাৰ লগত আৰু খান আগত পূৰা গেট আছে এতিয়া মানুহ বেছি হোৱা নাই গাইজ পূৰা ৰূপালী জয়ন্তী বুলি লিখা আছে পূৰা নমস্কাৰ ধৰিছোঁ আৰু জলকতে আমি দেৰি নকৰা ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাওক পূৰা গাইজ পূৰা সাজা আছে ভাল কৰি আৰু যাই কিনে পূৰা গেট চেট আৰু খান আছে পূৰা আমি মঞ্চ আহি পালোঁ চাওক পূৰা খান গেট মজা কেনেকুৱা লাগিছে পূৰা মঞ্চ নহয় গেট চাওক সিফালে আছে পূৰা মঞ্চ আমাৰ লগত আছে মঞ্চ ইফালে আৰু ইফালে আছে পূৰা এখন বাছতে চাওক গাইজ পূৰা ঘূৰাব পাৰি গাইজ চাব নেকি চাওক গাইজ পূৰা ঘূৰি গৈছে আৰু ইফালে পূৰা এনেকুৱা মজা আৰু চুইচ টিভি দিম গাইজ চাবচোন কি লাইট জ্বলি উঠিব চাওক কেনে লাগিছে পূৰা কমেণ্ট কৰি জনাওক আৰু চাওক ধানত পূৰা সেই পানী মাৰি আছে চাব দিয়ক গাইজ চুইচটো টিভি দিয়াৰ লগে লগে পানী মাৰা হ'ব চাওক দেখিছোনে গাইজ পূৰা লাইটৰ ফকাচিং আৰু এইগিলাখন পূৰা মজা গ্লাছ চাফা কৰা দেখিলে গাইজ আৰু ওপৰলৈকে যাওঁ ওপৰতো আছে কিবা চাওক পূৰা ওপৰত আছে এইগিলাখান কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাওক মজা লাগিছে আৰু এইটো কিবা মজা আৰু এইটো চাকা আছে আৰু এইটো চাকা পূৰা একবাৰ হেণ্ডেল পূৰা ঘূৰাব পাৰি আৰু এইটো কিবা নাজনো আৰু এইটো ঘূৰি দেখি গাইছে আকৌ নাজনো চাওক পূৰা ভাল কৰি এইখন বাছৰ ওপৰতে আছে আৰু পূৰা চাওক ভাল কৰি চাব দিয়কটো মস্ত টান গাইছ এইটো ঘূৰাব পাৰি পূৰা ছিঙি আছে গাইছ ছিঙি আছে এই দাঙব পাৰি এইবিলাক টেষ্টাৰ আছে নাজানো গাইছ মাৰিব দেখা পায় বয়া চয়া হ'লি ষ্টেম আছে গাইছ টান মস্ত আৰু কেমেৰা গাইছ ষ্টেম আছে পূৰা এইগিলাখান কি নাজানো টকা গিলিঠি আছে আৰু চাওক গাইছটো কি এই চাওক এটা চুইচটো টিপি দিমেতো গাইছ পূৰা দে ঘূৰে সোনকালে ঘূৰে চুইচটো টিপিছোঁ গাছ ঘূৰা নাই জ্বৰত ৰন্ধনে ঘূৰিলা হয় এই লাহে লাহে ঘূৰবা ষ্টাৰ্ট কৰিছে আৰু ইফালে গাছ পূৰা কিবা কিবি আছে আৰু দেখাছোঁ ঘূৰাটো ঘূৰে ঘূৰছি কাম নাই গাছ এইটো কাম নাই এনেই ৰাখছি আৰু কাম নাই নেট বেছি এইটো আছে কিবা চাব গাছ এইটো পূৰা উঠিব লাইট চাইট জ্বলিছে আৰু ইফালেও পূৰা কিবা আছে বাপ গাইছ আৰু এইটো বা কি নাজানো এখন পূৰা এখন বাছ পূৰা এখন বাছ আগৰ পূৰা দেখাই দিম এখন বাছৰ ভিতৰত পূৰা আছে বাছৰ ভিতৰত এইগিলাখান মানুহ পূৰা চাইছে চব পূৰা এইগিলা চাইছে পূৰা এইগিলাখান পূৰা নাঙল চাওক নাঙল দোকান চকান পূৰা আছে সেইফালে গাইছ পূৰা আমি সম্বৰ্ধনা জনাম নিকেতনৰ প্ৰাক্তন আচাৰ্য অনুৰোধ জনাইছোঁ নিকেতনৰ প্ৰাক্তন আচাৰ্য নিকেতনৰ আৰু গাইছ পূৰা এখন হ'ল দোকান আহি পূৰা খাব পাৰিব আপোনালোকে যি খায় দোকান আছে আৰু এইগিলা পূৰা কাঠি যাক লাগে আহি লৈ যাওক কালি এখন পূৰা কিতাপৰ দোকান আছে চাওক তাহলে গাড়ী পূৰা গাড়ী চাইছোঁ আৰু ষ্টাণ্ড আছে উচিত আহক গাইছ পূৰা গাইছ পতকা চাওক পতকা আৰু গাইছ পূৰা এইফালে মঞ্চ আছে আমাৰ লগত আৰু এইফালে চেয়াৰ টেয়াৰ পূৰা আছে চাওক স্কুলৰ গেটখন চাওক পূৰা ভিতৰত কেনেকুৱা আছে চাওক পূৰা একদম মজা লাগিছে ডেন্স হৈছে ডেন্স মানুহ চাওক ডেন্স চলিছে আপনার কি বলে মিউজিক সং আর ডান্স চলিছে আমার ডান্স সং আর বাকি ভালোই লাগছে আমি অনিল নীলা দাসলৈ ধন্যবাদ জনাইছোঁ।
আৰু আপোনালোকে ছাত্ৰীগৰাকীৰ আহিব আৰু উজ্জ্বল ভৱিষ্যত কালি কামনা কালি কৰিছোঁ। জুবলি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু এটা এই গান নিকেতনৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী বিচাৰয়। পুৰা ষ্টেজ পুৰা আছে আৰু তো গাইছ পুৰা লগৰ ছোৱালী লগ পালোঁ আৰু পুৰা মোৰ ছাবস্ক্ৰাইবাৰ আছে চব গাইছ পুৰা ছাবস্ক্ৰাইবাৰ মোৰ চব আৰু ইয়াৰ এটা চেনেল আছে চেনেল আছে নেকি পুৰা গাইছ মই পুৰা ডিছক্ৰিপশ্যনত দি দিম যাওক চব পুৰা মৰম দি যাওক ভাই দিয়ক পুৰা ডেন্স কৰিছে কালি guys udah diantai kita udah নমস্কাৰ তোমাৰ নামটো কি চেনেলৰ ইমান ধুনীয়াকৈ গ'লে কাষত ৰাখি থ'ব মনটো যাব হয়নে নহয় গাইছ খুব বেছি The next day. আজি পুৰা ধামাকা হ'বলৈ গৈছে আৰু আজি হ'ল দ্বিতীয় দিন আজি জুবলি বা আছে জুবলি বাকক আমি কিবা কি আছে ভাই আজি আমাৰ কমফৰ্ট ডেমো আছে গাইছ
গাইছ পুৰা জমনি হৈছে চাওকচোন হাত আমাৰ তৃতীয়জন অতিথি হ'ল আমাৰ ভাত খোৱা দলৰ নেতা শ্ৰীযুত হয় হয় অস্থিৰ বিদ্যাৰ নম বসুমতাৰী হয় ভাই জীৱন কথাতে কয় যে অধিক মাছত কণা হয় বগলী চাওকচোন পুৰা গাইছ জমনি চাওক জমনি জমনি হৈছে ছাৰ মই কওঁ নেকি কোৱা 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 কথাতে কয় উলুৰ লগত পুৰা যায় বগলী চাকি চাকি ৰে চাকি চাকি ভাইটি কি বনাই আছো তই আমি সম্বৰ্ধনা কৰিব আহিছো কি কৰি আছ শান্ত মোৰে এটা সংগ নকৰিব ঠিক আছে এতিয়া আমি আলোচনালৈ আগবাঢ়ো মই পোনপ্ৰথমতে অজ্ঞানক প্ৰশ্ন কৰিব বিচাৰিম অজ্ঞান যেতিয়া তুমি পৰীক্ষাৰ প্ৰিপাৰেশ্যন কৰি আছিলা তো তুমি কিমান ঘণ্টা ৰিলছ চাইছিলা ক্ষমা কৰিব কিমান ঘণ্টা পঢ়িছিলা একচুৱেলি মই মানে 30 আৱাৰ্ছটো পঢ়ি দিছিলোঁ 30 ঘণ্টা 24 ঘণ্টা হৈ থাকে 30 ঘণ্টা কেনেকৈ পঢ়িলা তুমি বহুত দুখৰ ঘটনা 6 ঘণ্টা মই সপোনতে পঢ়ি দিছিলোঁ সপোনত স্যার রাতে লাইট নাছিল স্যার সিগারেট জ্বলাই বহিছিল খাবলৈ পানী নাছিল স্যার অফিচাৰ চজৰ ৰ পেক মাৰি খাইছো স্যার স্যার শুবলৈ বিচৰা নাছিল স্যার আইতাৰ খালত পৰি আছিলো অংক কৰিবলৈ কাগজ নাই স্যার বাবা বনোৱা কাগজ খুলি তাৰ অংক কৰিছিলো হ'ব গম পাইছোঁ বাবা গম পাইছোঁ মোক বহুত কষ্ট কৰিছা তুমি গম পাইছোঁ হ'ব বাপৰে এই আমাৰ দেশৰ ভৱিষ্যত এতিয়া আমি দ্বিতীয়টো প্ৰশ্নলৈ আগবাঢ়িম আপুনি নক'লে কেনেকৈ হ'ব লাগিব আপুনি কি কৰি আছে তাক ক'বা দিয়ক তাক আপুনি চুপ থাককে বাপৰে বাপ তই মোক চিনি নাপাৱ মই 2021 চনত ষ্টেণ্ড কৰা মানুহ ই যদি চিগাৰেটৰ জুইত পৰিছিল মই ডিজেছৰ লাইটত পৰিছিলোঁ ই যদি আইতাৰ ঘুমাইছিল মই নালাৰ ঘুমাইছিলোঁ ই যদি অফিচাৰ চৈন্দৰ ৰম আছিল গেলাৰ বটল সবাই নাখানিবা তুমি কিমান খালি আছে খান নকৰিবাচোন এজন খানন ছন্দ এই ছাত্ৰ ছাত্ৰী কথাই নববে সি খালি নিজৰ পকেটটোহে বিচাৰে ভাইটি নাখানিবা তুমি হ'ব আমি অকণমান শান্ত থাকোঁ অকণমান চাহ নোহোৱা হৈছে ইয়াতে চাইৱালা ক'ত চাইৱালা নাই ব্ৰেকিং নিউজ আমাৰ চাইৱালা অহা নাই আজি ক'ত আছ চাইৱালা তই ওলাই না ক'ত আছ চাইৱালা তই সাংবাদিক অঞ্চলে আগবঢ়াই নিবলৈ অনুৰোধ জনাইছোঁ শংকৰী শিশু নিকেতন আজি বনাই সাংস্কৃতিক সঞ্চয়ৰ বিশেষ আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গৌৰৱ গোটাল কণ্ঠশিল্পী
ছোৱালীবোৰৰ এনাৰ্জিটো ল'ৰাবোৰতকৈ অলপ বেছি ন আমাৰ বাওঁফালে ছোৱালীবোৰৰ মাতটো চবতকৈ ডাঙৰকৈ শুনিছোঁ সোঁফালে আহিলেও তেওঁলোকে ডাঙৰকৈ গাইছে ল'ৰাবোৰৰ অকণমান লাজ কৰিছে হেল্ল' লাগিছে নাই লগা তেতিয়াহ'লে ল'ৰা ছোৱালী সকলোৰে মাত আমি একেলগে শুনিব লাগিব ঠিক আছে
এখানে ভিডিও ছিল, যদি ভিডিওটো ভালো লাইক কমেন্ট সাবস্ক্রাইব করতেও দিব আৰু যদি কোনোবাই মোৰ চেনেল নতুন কৰি আহিছে সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব। আৰু আজি ভিডিও এইখিনি আছিল আৰু দিয়ক বাই বাই, আজি গুড নাইট, জয় হিন্দ।